নমস্কাৰ, আপোনালোক সকলোকে অৰুণিমা'ছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি দেওবাৰ, সেইবাবে ভাবিলোঁ আজি আপোনালোকলৈ দুটা ৰেচিপি লৈ আহিছোঁ। মাংস সদায় সদায় একেধৰণে খায়ো আমনি লাগে ধৰকচোন। বিশেষকৈ মোৰ যে একদম আমনি লাগে। মই সদায় বেলেগ বেলেগ ধৰণে বনাই খাই ভাল পাওঁ। সেইবাবে ভাবিলোঁ এইবাৰ মই মিঠি শাক আৰু মাংস বনালোঁ। দুইটা মানে খাবলৈ দুইটা মিঠি শাকৰ লগত মাংসটো খুব মিলিছে আৰু খাই বহুত ধুনীয়া লাগিলে। সেইবাবে ভাবিলোঁ আপোনালোকলৈ লৈ আহিছোঁ সেই ৰেচিপিটো। আৰু হাঁহৰ কণী আৰু বাবৰি শাক। সেইটো মোৰ পিছে আইতাৰ দিনৰ ৰেচিপি হয়। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আগতে চিনি পোৱা নাছিলোঁ বাবৰি শাকটো, এতিয়া নিজে নিজে বজাৰ কৰি চিনি পোৱা হ'লোঁ। বাবৰি শাক আৰু হাঁহৰ কণী সেইটো খায়ো বহুত ভাল লাগে। মই বনাইছিলোঁ, ভাবিলোঁ আজি মাংস আৰু মিঠি শাক আৰু বাবৰি শাক আৰু হাঁহৰ কণী দি কেনেকৈ মই বনালোঁ সেয়া আপোনালোকক দেখাম ভাবিছোঁ। সেইবাবে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া হৈছে মিঠি শাক। মিঠি শাকটো মই ভালদৰে ধুই ল'লোঁ। এতিয়া কাটি ল'ম অলপ পিছতকৈ। এতিয়া মই কেৰাহী এখনত তেল অলপ দি তাত পিঁয়াজ অলপ দি ভাজি আছোঁ। মাংসত দিবলৈ আলু এটাও কাটি থৈছোঁ মই। এতিয়া পিঁয়াজত মই আদা নহৰু দি দিলোঁ। আদা নহৰু দি ভালদৰে লৰাই ল'ম। কেঁচা গোন্ধটো নোযোৱালৈকে অলপ ভালদৰে ভাজি ল'ব লাগিব। 2-3 মিনিটমান ভজাৰ পিছত মই মাংসটো ইয়াত দি দিলোঁ। ইয়াত এতিয়া হালধি নিমখ দি ভালদৰে লৰাই লৈছোঁ মই। এতিয়া 5 মিনিটমান ভজাৰ পিছত এতিয়া মই আলুটো দি দিছোঁ। এতিয়া মিঠি শাকটো ধুই ভালদৰে গুচাই ল'লোঁ। এতিয়া মই অলপ কাটি ল'ম। ইমান মিহি মিহিকৈ নাকাটিলেও হ'ব, অলপ এইদৰে কাটি ল'ম। তাৰপিছত মই মাংসটোত দি দিম। এতিয়া মই মাংসটোত দিলোঁ, দি আৰু অলপ টাইম ভাজি ল'ম। এইদৰে পূৰা ভাজি থাকিব লাগিব। মোৰ ভজা হৈছে, এতিয়া মই পানীটো দি দিম। এতিয়া মই ইয়াত পানী দিলোঁ। পানীটো দি আৰু অলপ টাইম উতলিব দিম। এতিয়া মোৰ মাংস হৈছেগৈ। মই অকল চিকেন মছলাহে দিছিলোঁ, বেলেগ মছলা দিয়া নাই, কাৰণ শাকত বেছি মছলা দিলে ভাল নালাগে। মোৰ মাংস আজি হৈ গ'ল। মাংসটো বাৰু চাই কেনেকুৱা পালে? মাংস আৰু মিঠি শাক দেখিবলৈ যিমান ধুনীয়া হৈছে সিমান খাবলৈও বহুত ধুনীয়া। আপোনালোকেও খাব পাৰিব তেনেদৰে বনাই যদি ইচ্ছা কৰে। আৰু এতিয়া আমি বনাম হাঁহৰ কণী আৰু বাবৰি শাক। ব'লক তেনেহ'লে এতিয়া বনাব ষ্টাৰ্ট কৰোঁ। এইটো হৈছে বাবৰি শাক। এতিয়া মই ভালদৰে ধুই কাটি ল'ম। কাঁহী এখনত তেল অলপ দি ল'লোঁ। এতিয়া মই তেলত পিঁয়াজটো দি অলপ টাইম ভাজি ল'ম। এতিয়া পিঁয়াজটো ভজা হৈছে। এতিয়া মই 4-5 ফুটামান নহৰু থেতালি লৈ এইদৰে দি ল'ম। বেছি মিহি কৰিব নালাগে নহৰুটো। আৰু কেঁচা গোন্ধটো যোৱাৰ পিছত এতিয়া মই বাবৰি শাকটো কাটি লৈছিলোঁ, এইটো এতিয়া দি ল'লোঁ মই ইয়াত। এতিয়া ভালদৰে মই লৰাই ল'ম। ইয়াত অলপ নিমখ দিম, অলপ হালধি দিম ইয়াত। তাৰপিছত ভালদৰে আকৌ লৰাই ল'ম। এতিয়া ইয়াত মই হাঁহৰ কণীটো ভাঙি দি দিম। এতিয়া ভালদৰে আকৌ লৰাই ল'ম। মোৰ আজি হাঁহৰ কণী আৰু বাবৰি শাকৰ চব্জিটো হৈ গৈছে। এয়া দেখিছেনে? এতিয়া অকল খাবহে লাগে আৰু বস্তুবোৰ বনাই হৈ গ'ল। ভিডিঅ'টো চাই বাৰু ভাল পালেনে? এতিয়া ভাবিছোঁ মানে ৰেচিপিটো দেখালোঁ। আৰু কালি আমি এফালে গৈছিলোঁ। আমি দুটাও মানে আমাৰ বাচ্ছাৰ লগত একদম আমিও বাচ্ছা হৈ গৈছিলোঁ। ক'লৈ গৈছিলোঁ সেয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ। ব'লক তেনেহ'লে আমি কালি ক'ত গ'লোঁ সেয়া আপোনালোকক অলপ দেখাওঁ। এতিয়া আমি গ'লোঁ 6 মাইলত এখন মেলা আহিছিলে, কাজিৰঙা এক্সপ'। তালৈ গ'লোঁ। সি অকলে নুঠে ট্ৰেইনখনত, সেইবাবে ভাবিলোঁ আমি দুটাও উঠি দিওঁ। এইটো চান্সতে ভালেই পালোঁ আৰু তাৰ লগতে উঠিম এতিয়া আমি উঠিলোঁ। সি মোৰ কোচতহে বহি উঠে, মানে বেলেগৰ লগত নুঠে। আৰু বাপেকক ক'লোঁ তুমি উঠা, একো নহয় ব'লা আমি যাওঁ। সেয়া বাপেকেও উঠিলে, লাজ কৰিছিলে। মই বোলো একো নহয় দিয়া, সৰু বাচ্ছাৰ লগততো আমিও সৰু হ'ব লাগিব ন। সেইবাবে বাপেককো উঠাই দিলোঁ আজি। এতিয়া তাৰ দেউতাকেও ভালদৰে বহি ল'লে। মই ক'লোঁ একো নহয়, ভালদৰে বহি লোৱা, উঠি যাওঁ আৰু।
এতিয়া আমি তিনিটা ফুৰি আছোঁ ট্ৰেইনখনত। ই বাৰু ভালেই পাইছে, আমি দুটাই আমাৰ এখেতে মানে বেলেগ কামোৰ পাইছে, কিন্তু ময়ো এনজয় কৰিছোঁ আৰু তাৰ লগত। দুটাই পূৰা ফূৰ্তি কৰিলোঁ। এখেতৰ চাগে খঙে উঠিছে, জোৰ কৰি বহিব দিলোঁ যে। Approximately 10 hours later. এতিয়া আমাৰ উঠি হৈ গ'ল ট্ৰেইনখনত। এতিয়া মই আৰু কি কি আছে দেখাই দিছোঁ। এইখন কাৰ এৰিয়া আছে, ইয়াত বহি মানে এইকেইখন প্লেন হয়। খালি আমাৰ ল'ৰাটোৱে অলপ ভয় কৰে, এনেই ফূৰ্তিহে কৰিছে আৰু চাই, সেইবাবে আমি তাক নুঠালোঁ। ইফালে হেলিকপ্টাৰো আছে, ইয়ালৈ আহি মুঠতে ল'ৰা ছোৱালীবিলাকে খুব ভাল পাব। ইয়াক সেইবাবে আমি অলপ উলিয়াই নিলোঁ। এইফালেও উঠিব পাৰি, এইদৰে ছোৱালীজনীয়ে যে উঠিছে এনেদৰে উঠি খেলিব পাৰি। খালি আমাৰ ল'ৰাটোৱে উঠিবলৈ ভয় কৰাৰ বাবে আমি নুঠালোঁ। মোৰ ভাল পোৱা বস্তু এটা দেখিলোঁ, ফুচকা দেখিলে মই ৰ'বই নোৱাৰোঁ, সেইবাবে আকৌ খাবলৈ আহিলোঁ মই ফুচকা। খাই লওঁ দেই, ফুচকা দেখি মানে লোভৰ পানী পৰিয়ে যায়। এইটো অকণমান ল'ৰাটোকো এৰি দিলোঁ মই খাবৰ টাইমত। মেলাখনৰ ভিতৰলৈ গ'লোঁ। এতিয়া দোকানবোৰ বন্ধ কৰিব হৈছে, কাৰণ আমি যোৱা দেৰি হ'ল। আমি 9:30 বজাত ওলাই গৈছোঁহে, মানে সকলো ভাত পানী বনাই গৈছোঁ যে ঘৰত, সেইবাবে যোৱা দেৰি হ'ল। এতিয়া বন্ধ কৰিব লৈছে দোকানবোৰ। দোকানবোৰ বন্ধ কৰিছে, সেইবাবে তাক মাতি আছোঁ যে ঘৰলৈ যাওঁ ব'লা, ঘৰলৈ যাওঁ। কিন্তু মানে সি এনেকৈ এনেই ঘূৰি ফুৰিয়ে ভাল পাইছে আৰু, সেইবাবে তাক অলপ ঘূৰি ফুৰিব দিছোঁ। এতিয়া গাড়ী দেখিছেনে, গাড়ী লাগে তাক। গাড়ী দেখি একদম পটাপট এইখন দোকানলৈ আহিছে, সেইবাবে গাড়ী এখন কিনি দিলোঁ আৰু, নহ'বানো ঘৰ যাবনে সি গাড়ীখন নিদিলে। ইখন গাড়ী লৈছে, সিখন গাড়ী লৈছে। মই কৈছোঁ যিকোনো এখন লোৱা, নাই তাক দুখনেই লাগে। এতিয়া মানে আমনি কৰি আছে। আমাৰ এখেতে ক'লে ব'লা চাহ একাপ খাই লওঁ, সেইবাবে সি খেলি আছে বাবে আমি চাহ খাব আহিলোঁ। এতিয়া এই গাড়ী এখনহে দিলোঁ, পিছে এইখন দিলোঁ। এতিয়া সি মানে কেতিয়া খেলোঁ লাগি আছে যে, সেইকাৰণে ৰাস্তাতে খেলি আছে আৰু। এতিয়া আমি ঘৰ যাব লৈছোঁ। পাটিচাপ্টা পিঠা দেখিলোঁ, এইটো খাই বহুত ভাল লাগে। আমি দুটাই খাবলৈ গ'লোঁ তালৈ। এতিয়া আমি খাই লওঁ পিঠাটো। আমাৰ ল'ৰাটোলৈ দেখিছেনে, একদমেই ধৈৰ্য নাই, ৰাস্তাতে মানে গাড়ী চলাই আছে। সি ঘৰলৈ নাযায়, এনেদৰে চলাই আছে। তাক ইমান লগ ধৰিছোঁ, নাই সি নাযায়। এই ৰাস্তাতে বহি এনেকৈ গাড়ী চলাই আছে। এতিয়া আমি মেলাখনৰ পৰা বাহিৰলৈ ওলালোঁ। বাহিৰত দেখিলোঁ চিকেন ফ্ৰাই কৰি আছে, চিকেন পকৰা আছে। ভাবিলোঁ এইটোও খাই লওঁ, মানে নাখাওঁ ভাবিলেও কিবা নহয় কিবা এটা ওলায়ে থাকে। এতিয়া খাই হ'লোঁ, এতিয়া ঘৰ যাব লৈছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।